ইমান ভিৰৰ মাজতো আমি স্নান কৰিলো কেনেকৈ? হয়, মই আজি ক'বলৈ ওলাইছো মহাকুম্ভ মেলাৰ কথা। আমি প্ৰায় ৩ কিলোমিটাৰ আঁতৰত গাড়ী পাৰ্ক কৰি এনেদৰে খোজ কাঢ়ি আমি প্ৰথমে নাগেশ্বৰ ঘাট সোমালোহি। এয়া চাওক চাইডত কিমান ধুনীয়াকৈ পেইণ্ট কৰা হৈ আছে, ইমান ধুনীয়া। এয়া আমি গোটেই পৰিয়ালটো প্ৰথমে নাগেশ্বৰ ঘাটত পালোহি। নাগেশ্বৰ ঘাটত প্ৰায় লোকে স্নান কৰি আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। সিটো পাৰে যাবলৈ হলে এনেদৰে ব্ৰিজ পাৰ কৰি যাব লাগে। আমি এয়া চাওক কিমান মানুহ ইটো পাৰৰ পৰা আহি আছে আৰু ইটো পাৰৰ পৰা গৈ আছে। এনেদৰে বহুত কেইটা চেক্টৰ আছে। এয়া চাওক কিমান মানুহ। নিজকে বহুত সৌভাগ্যশালী অনুভৱ কৰিছো। ইমান কৰোৰ মানুহৰ মাজত যে আমিও তাৰে এজন। বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক ইয়াতে উপস্থিত হৈছে। এয়া চাওক ঘাট বহুত কেইটা আছে। যিসকল লোকে আগলৈ যাবলৈ অসুবিধা পাইছে তেখেতসকলে এয়াৰে ঘাটবিলাকতে স্নান কৰি গুচি গৈছে। বেটাৰ ভৰিখন বোলে বিষাইছে, তাকে পাপাকৰ কান্ধত উঠি লৈছে। এয়া আমি সংগম ঘাট পাম আৰু আমাৰ মেইন উদ্দেশ্যটোৱে আছিলে আমি সংগম ঘাটত স্নান কৰাটো। কাৰণ আপোনালোকে জানে চাগে সংগম ঘাটৰে ত্ৰিবেণী সংগম বুলি কোৱা যায়। ত্ৰিবেণী সংগম মানে তিনিখন নদী, মা গংগা, মা সৰস্বতী আৰু মা যমুনা লগ হৈছে আৰু প্ৰায় লোকে তাতে স্নান কৰিবলৈ বিচাৰে। সংগম ঘাটৰ পৰা ত্ৰিবেণী সংগমলৈ বট এখন বুক কৰি আমি গৈ আছো। ইয়াৰ নাৱৰীয়াজনে আমাক বুজাই কৈ আছে গংগা, যমুনা, সৰস্বতী নদীখনৰ বিষয়ে, কেনেকে কি লগ হৈছিলে সেইবোৰ মোক ভালকে বুজাই গৈছে। এয়া আমি স্নান কৰিলো। আমাৰ গোটেই পৰিয়ালটোৱে বহুত ধুনীয়াকৈ স্নান কৰি হৈ গল। আমি পূজা পাতল সকলো ধুনীয়াকৈ মনৰ শান্তিৰে কৰিলো। নিজকে বহুত সৌভাগ্যশালী অনুভৱ কৰিছো।